Hello friends, মই সতীশ আৰু সতীশ MI নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ MI লাইফষ্টাইল মাৰ্কেটৰ লগত জড়িত হ'ব বিচৰা নতুন ডিষ্ট্ৰিবিউটাৰৰ ID কোড কেনেকৈ লগাব লাগে আৰু ৰেজিষ্টাৰ কৰিব লাগে তাৰ সম্পূৰ্ণ বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চব বুজাই দিম। সো ভিডিঅ'টো আমি অকণো স্কিপ নকৰিম, আৰম্ভ কৰোঁ ব'লা। আমি পোনপ্ৰথমে যাব লাগিব গুগল সাৰ্চ বক্সত। গুগল সাৰ্চ বক্স আপোনাৰ ক্ৰোম ব্ৰাউজাৰতো অপেন কৰিব পাৰে আৰু গুগলতো সাৰ্চ কৰি চাব পাৰে। মই ইয়াত দেখুৱাই গৈ আছোঁ। চ' মই সাৰ্চ কৰি দেখুৱাইছোঁ। এয়া হ'ল গুগল সাৰ্চ বক্স, যিটো কোৱা হয় সাৰ্চ বাৰ, আৰু মোৰ তলত অলৰেডি ওলাই আছে MI লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেড। আৰু আপোনালোকে নিজে সাৰ্চ কৰিব পাৰে MI লাইফষ্টাইল বুলি লিখি দিলে হৈ যায়। এতিয়া আমি সাৰ্চ কৰি দিম। আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, চ' আপোনালোকক শ্বৰ্টকৈ বুজাই যাম কেনেকৈ ID ৰেজিষ্টাৰ কৰিব লাগে আৰু নিজৰ ID কেনেকৈ লগ ইন কৰি চাব লাগে তাৰ বিষয়ে আপোনালোকক সম্পূৰ্ণ বুজাই দিম। অলপ শ্বৰ্ট হ'ব ভিডিঅ'টো, কিন্তু বেছি দীঘলীয়া নকৰোঁ। চ' এয়া মোৰ ওলাই আহিলে MI লাইফষ্টাইল গ্ল'বেল প্ৰাইভেট লিমিটেড। সাৰ্চ বক্সৰ তলত এইটো ৱেবছাইটটো আমি ক্লিক কৰিম। এতিয়া ইয়াত দুটা অপশ্যন আছে, তিনিটা অপশ্যন আছে। এটা হ'ল লগ ইন, এটা হ'ল চাইন আপ, এইটো হ'ল লেংগুৱেজ, য'ত নেকি আমি যিকোনো লেংগুৱেজ আমি বিচাৰিব পাৰোঁ। ভাষা ইংলিছত যদি মন যায় ইংলিছত, হিন্দীত যদি মন যায় ইংলিছ তেনেকৈ। এতিয়া হ'ল এই তিনিটাৰ ভিতৰত আমি নতুন ডিষ্ট্ৰিবিউটাৰৰ ID ৰেজিষ্টাৰ কৰিব হ'লে আমি চাইন আপ কৰিম। চ' মই চাইন আপ কৰি দেখুৱাব গৈ আছোঁ। এতিয়া মই চাইন আপত ক্লিক কৰিম। আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, সেইটো কাৰণে মই অলপ স্কিপ কৰি দিছোঁ, কাৰণ মোৰ নেটটো অলপ শ্ল'। যদি এনেকৈ কৰি যাওঁ বহুত সময় লাগি যাব। এতিয়া আহিলে ডিষ্ট্ৰিবিউটাৰ্ছ এপ্লিকেশ্যন ফৰ্ম। আমি প্ৰথম ইয়াত পাইছোঁ স্পনচাৰ মানে কি আমি বুজি নাপাওঁ। আমি ভাবি থাকোঁ স্পনচাৰ মানে কি। স্পনচাৰ মানে হ'ল যিজনে আপুনি নতুন ডিষ্ট্ৰিবিউটাৰক আপুনি যেনেকৈ সেই বিষয়ে বুজাই কৈ আনিছে, মাৰ্কেটৰ বিষয়ে যিজনক আপুনি কৈছে, আপুনি হ'ল স্পনচাৰ তাৰ কাৰণে। সেইটো কাৰণে আপোনাৰ ID কোডটো লগাব লাগিব। মই ইয়াতে এনে লগাইছোঁ আৰু এতিয়া আহিলে 34 মিনিট। এতিয়া আহিলে পজিশ্যন মই অৰ্গেনাইজেশ্যন 1ত লগাইছোঁ। নাম দিছোঁ জন্মনি, এনে মই দি দিছোঁ আৰু আপোনালোকক বুজাবৰ কাৰণে। তাৰপিছত এড্ৰেছত আহিলে এড্ৰেছ মালাপিণ্ডা। তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, জেণ্ডাৰ ফিমেল, মহিলাৰ কাৰণেও ফিমেল দি দিছোঁ। যদি পুৰুষ হয় আপোনালোকে মেল দিব। তাৰপিছত ডেট অফ বাৰ্থ 005/2000। তাৰপিছত আহিলে ফোন নম্বৰটো আপোনালোকে যিজন ব্যক্তিৰ নামত আপোনালোকে ID কোড লগাব, সেইজন ব্যক্তিৰ পৰা যিটো ডেটা লৈছিলে তাৰ মতে আপোনালোকে ইয়াত লগাব। মই এতিয়া লগাইছোঁ। তাৰপিছত আহিলে ষ্টেট আমি আছামত বাস কৰোঁ, আছামতে দিব লাগিব। পিনক'ড
আমাৰ মাজুলীৰ কাৰণে সেইটো, যদি বেলেগ ডিষ্ট্ৰিক্ট হয় বেলেগকৈ দিব। চিটি মাজুলী, পেন নম্বৰ PM আপোনালোকে কিন্তু ইয়াত ওলালে বুলি আপোনালোকে নিদিব, কাৰণ এইজন ব্যক্তিৰ পেন নম্বৰটোৱে দিব যিজন ব্যক্তিৰ পৰা আপুনি পেন কাৰ্ড লৈছে। তাৰপিছত ইমেইল ID, আমি বিশেষকৈ ইমেইল IDটো অলপ ভুল হৈ যাওঁ, কাৰণ ইমেইল IDটো আমি নিজৰ দি দিওঁ, কিন্তু সেইটো হ'ল আমাৰ নিজৰ দিব নালাগে, কাৰণ আমাৰ গ্ৰেড আপলাইন, যিজন আপোনাৰ গ্ৰেড হয় আপলাইন হয় STC বা ATC, আপোনাৰ টিমৰ যিজন গুৰু লিডাৰ টিমৰ, তাৰ ইমেইলটো দিব। তাৰপিছত ইউজাৰ নেম, যিজন ব্যক্তিৰ নামত আপুনি ID লগাব গৈ আছে সেইজন ব্যক্তিৰ নামটো দিব। মই দেখুৱাই গৈছোঁ, জন্মনি 1 2 3 তেনেকৈ সম্পূৰ্ণ নাম দি দিব। পাছৱৰ্ডটো হৈছে আমাৰ MI লাইফষ্টাইলৰ ডিষ্ট্ৰিবিউটৰ সকলৰ কাৰণে একেই, যোৰহাট 2020। তাৰপিছত আকৌ আমি কনফাৰ্ম কৰিব লাগিব। তাৰপিছত আহিলে নমিনি ডিটেইলছ। নমিনি মানে হ'ল আমি আমাৰ কোম্পানীত নমিনি ফেচিলিটি দিয়াৰ কাৰণে নমিনি ডিটেইলছ লৈছে। এতিয়া হ'ল নমিনি তাৰ পুত্ৰ বা হাজবেণ্ড, যদি বিবাহিত তেনেহ'লে তাৰ হাজবেণ্ডটো দিব লাগিব। চ' মই ইয়াৰ ব্ৰাদাৰ দি দিছোঁ, অবিবাহিত, সেইটো কাৰণে ৰিলেশ্যন হ'ব ব্ৰাদাৰ, এজ হ'ব C16। তাৰপিছত ইয়াত টিম টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কিছুমান কথা লিখি দিয়া আছে। তাৰপিছত আপুনি হয় বুলি দিব লাগিব, য়েছ আই এম 18 years above। তাৰপিছত হয় মই বুজি পালোঁ। তাৰপিছত আহিলে ভেৰিফিকেশ্যন ক'ড, ইয়াত যেনেকৈ লিখা আছে তেনেকৈ দিব লাগিব। এইটোত ইয়াত যেনেকৈ লিখা আছে ইয়াত ভৰাব লাগিব। W4A2A, তাৰপিছত কণ্টিনিউত ক্লিক কৰিব লাগিব, কণ্টিনিউ, অ'কে। আকৌ এবাৰ চেক কৰি চাবগৈ লাগিব, যদি সদায় কণ্টিনিউ নহ'ব। চ' মোৰ এয়া ওলাই আহিলে। যদি আপোনালোকে হেল্পফুল বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তাৰপিছত ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তাৰপিছত আহিলে একদম তললৈ গ'লে এই দুটা অপশ্যন আহিব, এটা হ'ল এডিট, এটা হ'ল ৰেজিষ্টাৰ। এডিট মানে হৈছে এনেকুৱা, আপোনাৰ ফৰ্মটোত যদি কিবা এটা ভুল হৈ গুচি যায়, নেমটোত ভুল হ'ল, নামটোত জন্মনি আছিলে, জন্মনিটো জমনি হৈ গ'ল, জমনি, সেইটো যদি ভৰাব মন, আপুনি এডিট কৰিব মন যায় তেনেহ'লে এডিটত কৰিব লাগিব। যদি নহয় আপুনি হ'ল সম্পূৰ্ণ শুদ্ধ, তাৰপিছত আপুনি ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ। মই কিন্তু এতিয়া ৰেজিষ্টাৰ নকৰোঁ, কাৰণ মই আপোনালোকক দেখুৱাবৰ কাৰণে কৰিছোঁ। চ' এটা ষ্টেপ ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। তাৰপিছত হ'ল আহিলে আমি কেনেকৈ লগ ইন কৰি চাব লাগে, নিজৰ ID কেনেকৈ লগ ইন কৰিব লাগে, আৰু লগ ইন কৰি কেনেকৈ BV চাব পাৰে। BV মানে বিজনেছ ভেলু, আপুনি কিমান বিজনেছ কৰিলে, মানে কিমান এতিয়ালৈকে কিমান টকাৰ বিজনেছ কৰি আছে আপুনি, সেইটো চাব পাৰিব, বিজনেছ ভেলু। চ' মই এতিয়া লগ ইনত ক্লিক কৰিম। এয়া লগ ইনটোত ক্লিক কৰাৰ লগে লগে মোৰ ইয়াত আহিলে, এয়া হ'ল ইউজাৰ নেম, যিটোত নেকি আমাৰ আপলাইনে দিছিলে ID, 10টা অংকৰ ID। তাৰপিছত আহিলে পাছৱৰ্ড, আমাৰ MI লাইফষ্টাইল মাৰ্কেটৰ লগত যিমানজন ব্যক্তি জড়িত, এটাৰ পাছৱৰ্ড একেই হয়, নিজৰ নিজৰ আপলাইনে বনোৱা টিম কোঅৰ্ডিনেটৰে। চ' এতিয়া হ'ল মই পাছৱৰ্ড মোৰ ইয়াতে আছে কাৰণে মই লগাই থৈছোঁ।
তাৰপিছত এয়া হ'ল পাছপোৰ্ট আইডিটো লগাই থোৱা আছে। পাছপোৰ্টত যে 2020 তাৰপিছত লগ ইন। চ' ভিডিঅ'টো আমি বেছি দীঘলীয়া নকৰোঁ, কাৰণ সকলোৱে আজিকালিৰ দিনটোত সকলোৱে সময় নাপায়। চ' তাৰপিছত আহিলে এইটো বক্সটোত ক্লিক কৰিব লাগিব। মই ক্লিক কৰিলোঁ। তাৰপিছত ইয়াত বহুত অপশ্যন আহিলে, এয়া হোম আহিলে, মাই প্ৰফাইল, মাই প্ৰডাক্ট, জিনিঅ'লজি, MI ইনকাম, মাই ৱালেট, মাৰ্কেটিং, কণ্টেক্ট আছ, লগ আউট। চ' আমি ইয়াত ক্লিক কৰিব লাগিব জিনিঅ'লজিত। আপোনাৰ জিনিঅ'লজিতহে আপোনাৰ পুৰা ডিটেইলছ আছে। আপোনাৰ তলত কিমানজন ব্যক্তি জইন হ'ল, বা আপোনাৰ নিজৰ নহ'লে বেলেগৰ ID লগ ইন কৰি আপুনি চাব পাৰে তাৰ তলত কিমানজন ব্যক্তি আছে। তাৰপিছত মই জিনিঅ'লজিত ক্লিক কৰি দেখুৱাইছোঁ। জিনিঅ'লজিত ক্লিক কৰাৰ লগে লগে আকৌ ইয়াত বহুত সাৰা অপশ্যন ওলাই আহিলে। এয়া মোৰ তলত কিমানজন ব্যক্তি জইন কৰিলে সেইটো চাবৰ কাৰণে আমি ট্ৰিবিউট ক্লিক কৰিব লাগিব। চ' মই ট্ৰিবিউট ক্লিক কৰি দেখুৱাইছোঁ। এয়া আহিলে। এতিয়া মোৰ তলত আছে ব্ৰাঞ্চ মানে হ'ল অৰ্গেনাইজেশ্যন 1, অৰ্গেনাইজেশ্যন 2। ইয়াত আছে এজন। এনেকেই চাই যাব পাৰিব। আপোনাৰ তলত ব্ৰাঞ্চ 1ৰ কিমান আছে চাব বিচাৰে যদি, এনেকৈ ব্ৰাঞ্চ 1ৰ সেইটোত প্ৰফাইলটোত ক্লিক কৰিবলৈ, তাৰপিছত আহিলে আকৌ সেইটোত ক্লিক কৰক। আপুনি যিমান ক্লিক কৰি গৈ থাকিব সিমানেই ওলাই থাকিব। যিমান জইন কৰা আছে সিমানেই ওলাই থাকিব আপুনি যিমান জইন কৰা আছে। তাৰপিছত আকৌ আপুনি কেনেকৈ ফাৰ্ষ্ট হয়, মোৰ নিজৰ আইডিটোলৈ ঘূৰি যাব লাগে। চ' আমি সেইটোৰ ওপৰত ক্লিক কৰিব লাগিব, যিটো নেকি এইটো প্ৰফাইলৰ ওপৰত। চ' ক্লিক বেক। মোৰ বিশ্বাস ইমানলৈকে আপোনালোকে বুজি পালে চাগে। ত' আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব। তাৰপিছত তেনেকৈ আমি চাব পাৰি আৰু নিজৰ ট্ৰিভিউ মানে হ'ল মোৰ লাইন কিমান আছে মোৰ তলত। তাৰপিছত আহিলে আকৌ জেনেৰলজি, বেক কৰি জেনেৰলজিত যাম। বিজনেছ ভেলু, এইটো হ'ল বিজনেছ ভেলু কিমান আছে চাওঁ। এয়া বিজনেছ ভেলু অৰ্গেনাইজেশ্যন 1ত 10,000 হ'ল। অৰ্গেনাইজেশ্যন 2ত 4,500। ইমান মানে বিজনেছ ভেলু হৈছে মানে ষ্টাৰ্টিং। তাৰপিছত চাম GBV মানে হ'ল GBV মানে হ'ল গ্ল'বেল বিজনেছ ভেলু কিমান মানে এয়া হ'ল ডিটেইলছ GBV ৰিপৰ্ট আহিলে। তাৰমানে মিলি তলত কিমান আছে। এতিয়া হ'ল তাৰ অৰ্গেনাইজেশ্যন 1ত এজন, অৰ্গেনাইজেশ্যন 2ত এজন, সিহঁত দুইটাৰ ভেলু কিমান হৈছে। এতিয়া হ'ল অৰ্গেনাইজেশ্যন 1ৰ টোটেল হৈছে 7,500, এইটোত 0 অৰ্গেনাইজেশ্যনটোত মানে সি বজাৰ কৰাই নাই। অৰ্গেনাইজেশ্যন 1তে অকল 750 টকামান বজাৰ কৰি থৈছে অনলি, সিমানে। চ' তাৰপিছত আমি বেক কৰিম। ইমানে আছিলে আজিৰ ভিডিঅ'টো। চব ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং। থেংক ইউ, বাই বাই।